Welcome to the podcast, Dr. Zubin Garg. Thank you. Undergraduate doctor. সেইদিনাখন এটা মই যেতিয়া এই গোটেই ঘটনাটো হ'ল মানে ডক্টৰেটটো হ'ল তাৰপিছত মই এটা ভিডিঅ' বনালোঁ যে এতিয়া যিসকলে মানে জয় জুবিন দা বুলি কয় জয় ডক্টৰ জুবিন দা বুলি ক'ব পাৰে সেইটো আপোনাৰ কাৰণে কেনেকুৱা ফিলিং আছিল ডক্টৰেট এখন পোৱাটো নাই ডক্টৰেট এতিয়া মোৰ ভণ্টি ডক্টৰেট হয় তাই এবাৰ পঢ়ি শুনি কৰা মইতো নপঢ়িলোঁ মই BSc আধা কৰিবলৈ এৰি দিলোঁ তথাপি কিছুমান মানুহ আছে কিন্তু পৃথিৱীত যি আণ্ডাৰগ্ৰেজুৱেট হৈও ডক্টৰেট পাইছে ষ্টিভ জবছে আছে এপলৰ মালিক তেওঁ আণ্ডাৰগ্ৰেজুৱেট হয় আৰু সেইটো অনাৰাৰী দিয়ে আৰু যিবিলাকে জানে তেওঁলোকে নিলিখে আচলতে সেইটো একচুৱেলি বেছিভাগ নিলিখে নিলিখে কিছুমান মানুহ মই দেখিছোঁ যি নেজানে লিখে লিখি দিয়ে সেইটো হাঁহি উঠে আৰু দেখিলে আমাৰ ইয়াতে আছে মই নাম নকওঁ এনিৱে সেইটো লিখিবলগীয়া নহয় এইটো এটা এখন ইউনিভাৰ্চিটি এটা সন্মান দিছে তাকো বেলেগ ষ্টেটৰ আৰু 2 বছৰমান আগতে মোক তেজপুৰ ইউনিভাৰ্চিটিও এপ্ৰ'চ কৰিছিলে কথাটো কিবা কিবি কাৰণে নিমিলিলে চ' পাই পেলাইতো ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ কৰিছে গোটেই আয়োজনটো তাতে মোৰ ভণ্টিও আছে তাত ডক্টৰ হিচাপে তাই জিঅ'গ্ৰাফিৰ হেড HOD চ' এটা সুন্দৰ পৰিৱেশ আৰু তাৰ লগত লো মজাওক দিছে মোৰ এজন ভাল ফ্ৰেণ্ড আৰু আমাৰ চিনিয়ৰ আৰ্টিষ্ট চ' তেওঁ আকৌ কলেজ নাপালেই ক্লাছ 10তে এৰিলে তেওঁ আটাইতকৈ কি ইণ্টাৰেষ্টিং লাগিছিলে নে তেওঁৰ আউটফিটটো সেইটোৱে পিন্ধি গৈছে তাতে মই তাক কৈছোঁ এটলিষ্ট উই শুড হেভ এ ডিফাৰেণ্ট ড্ৰেছ টুডে ৰাইট মোক কৈছে নো আই এম লাইক দেট চিম্পল মেন দেটছ অ'কে ইট চুটছ ইউ একদম মই সদায় তেনেকৈ থাকে যিমান ঠাণ্ডা পৰিলোঁ মই দেখিছোঁ জেকেট চেকেট নিপিন্ধে সেই হাত কটা গেঞ্জিটো আৰু হাফ পেণ্ট এইটো হাফ পেণ্টো নহয় এইটো হট পেণ্ট হয় ছোৱালীয়ে পিন্ধে সেইটো একদম হট পেণ্ট চুটি আৰু সেই স্পৰ্টছ শ্বু এনি টাইম চ' সেইটো তেওঁ এটা গেটআপ এটা বনাই লৈছে ধুনীয়া নিজৰ আৰু এনেও ইংলিছ আৰ্টিষ্টবিলাকে এটা গেটআপ বনাই লয় নিজৰ সেইটো তেওঁৰ আছে আৰু খুব ভাল ছিংগাৰ ভাল গাই ভাল পাওঁ চ' একেলগে ভাল লাগিলে